সৌন্দৰ্য উপভোগ কৰাৰ নামত পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ সচেতন মহলৰ। এয়া আমাৰ অসমৰ বিটিআৰ অঞ্চলৰ আটকধুনীয়া প্ৰকৃতিৰ মনোমোহা দৃশ্যৰে ভৰপূৰ ঠাই। হয়, ঠিকেই শুনিছে, এখন মনোমোহা ঠাই, দৰ্শনাৰ্থীৰ ভৰপূৰ ঠাই। এয়া হৈছে বগামাটি গ্ৰাছলেণ্ড। আজি আমি দেখুৱাম প্ৰকৃতিৰে ভৰপূৰ মনোমোহা দৃশ্যৰ এক প্ৰতিবেদন। প্ৰতিবেদনখন যুগুতাইছে নিউজ 24 বড়োলেণ্ডৰ সাংবাদিক অৰূপ বড়োই। দৰ্শনাৰ্থী বহুত দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকে এটা শান্ত পৰিৱেশ বিচাৰিছে, যাতে জীৱনৰ এটা তেওঁলোকে শান্ত পৰিৱেশ এটা ইয়াতে বিচাৰি পায়। সেয়েহে তেওঁলোকে পৰিচালনা সমিতিক আহ্বান জনাইছে যাতে এই পৰিৱেশটো যাতে বিনষ্ট নহয়। বহুতো যোগ যুৱতী আহি যাতে কলুষিত নকৰে, মদ ভাং খায়, যধে মধে প্লাষ্টিক আৱৰ্জনা এইবোৰ যে সৃষ্টি নকৰে। পৰিচালনা সমিতিক তেওঁলোকে দায়িত্ব দিছে যে এইটো ভালদৰে পৰিচালনা কৰিব লাগে। আগন্তুক যাতে এই সেউজ উদ্যানখন বা সেউজ ঘাঁহনি, সেউজ তৰা যাতে আকৌ ভৱিষ্যতে আকৌ যাতে আগবাঢ়ি যায়। ভাৰত ভূটান সীমান্তৰ বগামাটিৰ লগতে আশে পাশে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানসমূহ বহু যুৱক যুৱতী লগতে জ্যেষ্ঠ সকলোকে দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীৰ ভিৰ হোৱাৰ পৰিলক্ষিত হৈছে। মন মতলীয়া হৈ প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰিবলৈ সকলোৰে হেঁপাহ থাকে। কিন্তু বহু ক্ষেত্ৰত আমাৰ প্ৰজন্মই বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীৰ প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰাৰ নামত মদ ভাং খাই সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ পৰিলক্ষিত হৈছে। দৰ্শনাৰ্থীসকলে পৰিদৰ্শন কৰি উভতি অহাৰ পিছত প্ৰায় সংখ্যক ল'ৰা ছোৱালী ইমান মদৰ নিচা হৈ উভতে যে আধা বাটত দুৰ্ঘটনা হৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে বহু লোক। ইপতে আছে বগামাটি, তাৰ ওচৰতে আছে ধুনীয়া এটা পৰিৱেশ, এটা আমাৰ নদী আছে। ইয়াতে নিতৌ যোগ যুৱতী তথা দূৰ দূৰণিৰ পৰা পৰ্যটক দৰ্শনাৰ্থীসকলে আহি ভিৰ কৰিছে। তেওঁলোকে আহি ইয়াতে ভিৰ কৰা দেখাৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই শাসকীয় চৰকাৰখনক ক'ব বিচাৰোঁ যে এই ঠাইখিনি, এই সেউজ এলেকাখিনি যদি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলে, নিশ্চয় আৰু কিছু আগবাঢ়িব, দৰ্শনাৰ্থী ভিৰ হ'ব, পৰ্যটন ক্ষেত্ৰত আমি কিছু আগবাঢ়ি যাব পাৰিম। এই মুহূৰ্তত মই ইয়াত গ্ৰাছলেণ্ড দৰ্শন কৰিবলৈ অহা বা চাবলৈ অহা কেইজনমান দৰ্শনাৰ্থীৰ সৈতে মই মত বিনিময় কৰিম। আহোচোন পোনপটীয়াভাৱে তেওঁলোকৰ পৰা আমি জানো। হয়, আপুনি ক'ৰ পৰা আহিছে? হয়, মই টকাৰ পৰা আহিছোঁ। আহি কেনেকুৱা লাগিলে? আহি ভালেই লাগিছে, কিন্তু বহুত পৰিৱেশটো নষ্ট কৰিছে, প্লাষ্টিকবোৰ য'তে ত'তে পেলাই থৈ গৈছে আৰু বহুত মানুহ ভিৰ হৈছে। জনসংখ্যা বেছি বাঢ়ি গৈছে, ইয়াতে বহুত মানুহ অহা যোৱা সংখ্যাটো বাঢ়ি গৈছে। আগন্তুক পৰিৱেশটো কেনেকৈ হোৱা বিচাৰে? পৰিষ্কাৰ হোৱাটো আহিছে। আপোনাৰ কেনেকুৱা লাগিল আহি ইয়াতে? ইয়াতে আহি এনেই ভাল লাগিছে। মানুহ মুখৰ পৰা শুনিবলৈ আহিলোঁ, যেনেকৈ গ্ৰাছলেণ্ড নাম তেনেকৈ গোটেই সেউজীয়া ঘাঁহনিৰে ভৰা, ভাল লাগিছে। আগন্তুক এইখন গ্ৰাছলেণ্ড, এই সেউজ উদ্যানখনক কেনেদৰে হোৱা বিচাৰে? ইয়াতো আমি এতিয়া আহি পেলাই বহুত দেখিছোঁ, বহুত ল'ৰা ছোৱালীয়ে তেনেকৈ কিছুমান যিজনী কৰিব নোৱাৰা কাম সেইবিলাক কৰি আছে। যেনেকৈ কিছুমানে মদবিলাক খাই পেলাই কিছুমান বটলবিলাক পেলাই থৈ গৈছে। ঠিক তেনেকুৱা হ'ব নালাগে, পৰিষ্কাৰ কৰি থ'ব লাগে, যাতে আমি সকলোৱে আহি উপভোগ কৰি ভাল লগা মন এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। ভাল এটা শান্ত পৰিৱেশ লাগে আমি বিচাৰোঁ ন? শান্ত এটা পৰিৱেশ লাগে আৰু বিচাৰোঁ, যাতে আমি ইয়াত আহি পেলাই কিবা এটা সুন্দৰ কিবা এটা উপভোগ কৰিব পাৰোঁ। এই ক্ষেত্ৰত ইয়াৰ পৰিচালনা সমিতি কি ক'ব বিচাৰে? মই ইয়াকে কৰিব বিচাৰোঁ যাতে ইয়াৰ যিখিনি পৰিষ্কাৰ কৰিব লাগে, ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে, সেইখিনি যে দায়িত্ব লয় আৰু আগন্তুক দিনত ভাল যিমানখিনি ভাল উন্নত হ'ব ইয়াতে সেইখিনি উন্নত যাতে কৰে। এই গ্ৰাছলেণ্ডত দৰ্শন কৰিবলৈ অহা এজন দৰ্শনাৰ্থী, তেওঁৰ সৈতে মই পোনপটীয়াভাৱে মত বিনিময় কৰিম। তেওঁ আহি কেনেকুৱা লাগিছে মই তেওঁৰ পৰা পোনপটীয়াভাৱে জানিম। আপুনি ক'ৰ পৰা আহিছে? আচ্ছা, আপোনাৰ আহি কেনেকুৱা লাগিল? যথেষ্ট ভাল লাগিছে, বহুত সুন্দৰ জেগা। নামটো যেনেকুৱা গ্ৰাছলেণ্ড, চাৰিওফালে ধুনীয়া সেউজীয়া গ্ৰাছলেণ্ড। চৰকাৰে পাৰিলে বিহিত ব্যৱস্থা লাগে। কেনেকুৱা বিহিত ব্যৱস্থা ল'ব বিচাৰে? ধৰি লওক সেইটো এটা টুৰিষ্ট প্লেচ বা টুৰিষ্ট স্পট হিচাপে এইটো স্বীকৃতি দিব লাগে, বা এইটো চৰকাৰে কিছুমান ভাল NGO বা কিবাবিলাকক গোটাই দিব লাগে। ঠাইখন কেনেদৰে হোৱা বিচাৰে? ধৰি লওক প্লাষ্টিক আৱৰ্জনা বা বহুতে আহি ইয়াতে খোৱাৰো পৰিলক্ষিত হৈছে। হয়, বহুতে আহি পেলাই ইয়াতে ধূমপান আদি ধৰণৰ বহুত বেয়া আমি দেখিছোঁ। মদ পানী খাই গ্লাছবিলাক পেলাই যায়, যাতে পাব্লিকে এটা মনবিলাক শান্তিৰে থাকিবৰ কাৰণে
ঘূৰিব আহিবৰ কাৰণে এটা মানে ভাল এটা জেগা এইটো। অসমৰ ভিতৰতে বৰ্তমান বগামাটি বুলি ক'লেই জনপ্ৰিয় হৈ পৰিছে। তেনেস্থলত ওদালগুৰি প্ৰশাসন আৰু বাক্সা জিলাৰ প্ৰশাসনে অতি সোনকালে এই গ্ৰাছলেণ্ড ট্ৰী হাউচ, বগামাটি, ডাউজেং, ৰাইনো ইক' ৰিজৰ্ট, ভৈৰৱকুণ্ড এই স্থানবোৰত যাতে মদৰ ঘাটিৰ পৰা মুক্ত কৰি প্ৰকৃতিৰ সুন্দৰ ঠাইখিনি মুক্ত কৰি ৰাখে তাৰ বাবে সচেতন মহলে দাবী উত্থাপন কৰিছে।